down. Khí tình tiếng đá thấy cái gì thì đấy đó gì thế thì đá cả khí đá đò bị đá
जय श्री रामचंद्राय नमो नमः। प्रथम रागेण ज्ञातं हरे राम एरा राम राम Dinuc dicira, rinta tata, critita. श्लोक नमो कृष्ण निराकार ज्योतिरूप सनातनं पीतवस्त्रपरिधायं रत्नादि भूषण भूषितम् पुरेन्द्र गर्भगन्धानं गजेन्द्र दम्भखण्डनं वसुदेवं सुतं कृष्णं गोविन्दाय नमः। नमः हे हरि राम राम अपिष्य यरा कारे हन्तारूपे अवतारं दुष्ट दमनं हरि राम राम नंदिके राखू है ताल एक ताल ओया रे सोया सोया देवा नारायण
ওয়ারে ওয়ারে জয় জয় দেব নারায়ণ ওয়ারে 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 জয় জয় দেব নারায়ণ ওয়ারে 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 হরি হরি ভোগী ওহং জ্যোতি नैतन्ते सुतधारा অনামতিবিষ্টরেণ প্রথম মাধব মাধব ইত্যুক্তানক্তাসভাষদ সম্বুদ্ধাঃ শ্লোক ভোভো সভাসদ এ জয়ং শ্রীনাথ সত্যায়তনা এ শ্রী রামচন্দ্র পরাজয় গীতা পাতালে গমন নাম নাটক শবনে মুক্তি সাধক অন্ধ ভতিমা এ জয় জয় এ জয় জয় রঘুপতি রাম তুহারি শরণে করু প্রণাম গর্ভবতী সীতাক বনবাস দিলা সীতার গর্ভে লব কুশ হইলা অশ্রমেঘ যজ্ঞ করি এ ঘোড়াক এদিলা কেহি ঘোড়া লব মুখে বন্ধন করিলা অশ্বর বাবে পাশে ঘোর রণ হইলা পুত্রর হাতে পিতৃর পরাজয় হইলা বাল্মীকি কৃপাত পুনঃ জন্ম পাইলা পাশে সীতা দেবী পাতাল শরীর হেন জানি নরলু এরিয়া নকাম ও পাতক সাধুক ডাকে বুলা রাম রাম तातकुरे गीताकुरे सिद्धि ताका गीति ताकुरे পাতক সারোক ডাকিব না রাম রাম পাতক সারোক ডাকিব না রাম রাম
সত্য বাসত্য আহে সঙ্গী আগাখে দেহ দুন্দুহি আসত্য 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 ওহে পরম পুরুষ শ্রী রামচন্দ্র এ মিলল এ মিলল এ মিলল শ্লোক নেত্র কৃপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূখিতাং উদর সুধর ধর ধর ধগতাং অগনগ খগনগ ধগ ধগ ধগতাং গোবিন্দ শ্রী পদ পদ বদৈন্দ গদৈন্দ শ্রদৈন্দ শ্রীদৈন্দ ধে সামাজিক লোক সামজাকাৰী কথা কৈছে ওহে পৰম পুৰুষ শ্ৰী ৰামচন্দ্ৰ এই সভাৰ মধ্যে প্ৰৱেশ কৰে আৱত্ত 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 তাক সাৱধানে দেখ শুন নিৰন্তৰে হৰি বুল্ল এটি ক্ষুদ্ৰ নিত্য নিষ্কান্ত প্রবেশর গীত রাখেন ধরা তার একটা রাম রাজীব লুসন জগত জনক ধাত সাধু বান্ধব রাখিন ধরা তাল একটা আরে আ Sonaya
মায়াৰে আবৃত্তয়ে মায়াময় সংসাৰত আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। বৃত্তি সত্য পালনৰ হেতু ঘাটি বনবাৰ জানকীৰ উদ্ধাৰৰ হেতু বধিলো মই লংকাৰ দুষ্ট ৰাৱণ। পাতলালো বহুমতিৰ ভাৰ। আজি আমি প্ৰজা পালক অযোধ্যাৰ ৰাজন ন্যায়দণ্ড হাতে তুলি লৈ নীতিমতে কৰিছো আমি অযোধ্যা শাসন। কিন্তু আজি আমার অশান্ত পরাণ নিষ্পাপ জানকীর সতীত্বৰ ওপৰত আজিও আলোচনা কৰে দুৰ্মুখ দুৰ্জনে। ৰাখিব লাগিব আমি ৰঘুকুলৰ সন্মান, কাৰণ আমি ৰঘুকুলমণি। আমি রামায় রামচন্দ্রায় রামভদ্রায় বেদসে রামায় রঘুনাথায় সীতাপতয় নমো নমঃ। যাও এবে আমি নিষ্কর্মত হও অগ্রহণ।
আরে ও তো ভার মাঝে ভক্ত মানো আরে পুণ্য প্রভু আমরে অতি প্রভু তোমার চরণত করু নিবেদন এই অধর্মর মুখে যেন নুগুছে তোমার নাম আর গুণানুকীর্তন। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। নিত্য কর্ম মোৰ হল সমাপন, এবে যাওঁ মই নিজ কৰ্তব্যত হব অগ্ৰসৰ। প্রবে রিয়া আহে রেখি তো উধর বালমি
कीना मेरे ख्यात जाने हर बजना आरे बाल्मीकिना मेरे ख्यात जाने हर बजना एही मते पाइला गोया आश्रम ভিতর রাম হরি রাম হরি বোলা নিরন্তর আরে রাম হরি রাম হরি বোলা নিষদ প্রতিষ্ঠা তম গম শস্যতে সমাপ यत् ক্রংশ মেথুনা দেবকম অবধিঃ কামমোহিতম বুদ্ধ শক্তি প্রাপ্তির পাশত রামায়ণ রামে করিল রচনা আমি জানো ভালদৰে এই জগততে হৈ ৰব জগতৰে মনীষী সকলৰে বাবে একে অন্তহীন উৎকণ্ঠাৰ বিষয় কিন্তু ধ্যানৰ বলেৰে আমি জানিব পাৰিছো ৰঘুমণি শ্ৰীৰাম চন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ হেতু কৰিব তেওঁ কৰ্তব্য নিজৰ প্ৰথমেই বেকৰ জীৱ দেৱী জানকীক অৰণ্যৰ মাজত স্বামীৰ দ্বাৰা বৰ্জিতা সীতা দেৱীয়ে হেৰুৱাই পেলাব মনৰ স্থিৰতা সেই সময়ত সেই অবলা নারীর আমি এই হৈৰম একমাত্ৰ সান্তনা যাও এবে সীতাৰ শোকাকুল বিভ্ৰান্ত অস্থিৰ মনক সান্তনাৰ বাণীৰে উজ্জীৱিত কৰিবৰ বাবে নিজকে প্ৰস্তুত কৰোগৈ তার পাছতে রামায়ণৰ পৰৱৰ্তী কাৰ্যাৱলী আমি কৰিম পৰ্যবেক্ষণ ভাত
সুন্দৰ সুধাম দেখা অতি বিতুপনয়াৰে সুন্দৰ সুধাম দেখা অতি এহি মতে পাইলা গয়া ভভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰে ৰাম হৰি ৰাম হৰি বোলা প্ৰণাম দাদা। ভাইহঁত দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মেলিছো পাতনি। নাজানো চিৰপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছোনে নাই, এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত। হয় দাদা, অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে। ভয় তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ। আৰু দাদা, শত ধন্য আমি তোমাৰ ভাতৃগণ। সঁচা দাদা। সাবধান লক্ষ্মণ, কেংকজিৎকাৰী বিপদ আজি নিচেই কাষত। নাজানো দাদা, কিবা বিপদ হ'ব এই অযোধ্যা ৰাজ্যত, আৰু কিবা সেইটো সাৱধান হ'ব লাগে এই ভাগৰি লক্ষ্মণ। ভাই লক্ষ্মণ দাদা, বীৰ তুমি, তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় ভাই। সঁচা কথা ভাই। দাদা, যেতিয়ালৈকে আমাৰ শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ নেদেখো কাৰণ। এতিয়া ব'লা সকলো ক্ষন্তে বিশ্ৰাম কৰোঁগৈ। ব'লা দাদা। ব'লা ভাইহঁত।
কাপোৰকেইটা ধুব লাগিব বোলো সোনকালে আহিবি কাপোৰ ধোৱাটো বাদেই তাই ঘৰখনত ৰবলৈও সময় নাই সময় হ'ব নদীলৈ গৈ পিলিঙা ডেকাৰ লগত গা ঘেলাই থাকিবলৈহে সময় ওলাই এজনী পৰা আৰু শান্তি নাই আহক আজি তাইৰ ঘৰলৈ তাইক মই হৰি হেৰি ইমান কৈছি হৰিবলৈনো কিহে পালে মোক নেদেখি কিবা এৱা চৰিল নেকি মোৰ গোসানী আহিলা আহিলো ঐ মইতো কি কৈছিলো হা কি কৈছিলো পাহৰি গলি নহয় এনেদৰে নহব বুজিছ এনেদৰে নহব একেবাৰে মাৰ ঘৰ পাবি গৈ হেৰি কিনো সদায় কথাই বাপেৰৰ ঘৰ মাৰৰ ঘৰ এই প্ৰথমতে মোৰ কথাটো শুনক কি শুনিব লাগে মই কি শুনিব লাগে তই মোক অকৰা পাইছ ৰাতটো কাজি মই আয়ো যা বুলিছো নহয় এতিয়া মাৰ বাপেৰৰ ঘৰলৈ যা তাতে তোক ঠেঙৰ ওপৰত ঠেং তুলি খুৱাব আৰু বাপেৰে তোক অন্য মতাও যোগাৰ কৰি দিব পাৰিব তুৰন্তে মোৰ ঘৰৰ পৰা বাহিৰ হেৰি যাম এতিয়াই যাম কিন্তু যোৱাৰ আগতে ক'ব লাগিব মোৰ দুখ কি তোৰ দুখ এই বুঢ়ী বয়সত একুৰি ল'ৰা ছোৱালী মাক হৈ পিলিঙা ডেকাৰ লগত লেটি পেটি কৰি থাকিবি তাৰ পাছত কবি আকৌ মোৰ দুখ কি গতিকে তোৰ দৰে অসতি মাইকীৰ লগত মই আৰু সংসাৰ কৰিব নোৱাৰো তুৰন্তে মোৰ ঘৰৰ পৰা বাহিৰ হেৰি ৰ'বচোন ৰ'ব মতা তিৰিৰ মাজতনো কাৰ কাজিয়া নালাগে সেই বুলিয়ে ওচৰ চুবুৰীয়া শুনাব নালাগে নহয় যদি কিবা দুখ হৈছে মোক ক্ষমা কৰি দিয়ক তোক ক্ষমা কৰিব লাগে তোৰ দৰে তিৰোতাক ক্ষমা কৰিবলৈ মইহে ৰজা ৰামচন্দ্ৰ নহয় ইমান অপমান শুনাৰ পাছত মই আৰু এইখন ঘৰত এখন টেকো নেথাকো মই কিনি এৰিব পাৰিম সেইটো খেতা কিন্তু অত উপা ল'ৰা ছোৱালী কি গতি হ'ব ঐ পখিলী বেৰৰ ফাকেদি জুমি চাই থাকিব নালাগে মোৰ ল'ৰা ছোৱালী বকাক চাবি মই আহিলো হেৰি শুনকচোন কি শুনিব লাগে মই আহিলো মোক কিন্তু ঘূৰাই দিবলৈ নাযাব কি কলি মই তোক ঘূৰাই আনিবলৈ যাম এবাৰ হৰণ কৰা তিৰোতাক গ্ৰহণ কৰিবলৈ মইহে ৰজা ৰামচন্দ্ৰ এজনী সঁচাকৈয়ে গ'লগৈ নেকি বৰ বেয়া কথা হ'ল যি হয় হওক মই নদীলৈ গৈ কাপোৰকেইটা ধুই আনোগৈ কৰিছে শীতৰ চৰিত্ৰত এয়া মই কি শুনিছো
প্ৰবেশিলা সভা মাজে জনক নন্দিনী অয়াৰে সংগে চলে মিলা যেন দেৱ পৰিয়াৰে সংগে চলে মিলা যেন দেৱ পৰিয়াৰে কতো ক্ষণে পাইলা গয়া সভাৰ ভিতৰ অয়াৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ অয়াৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ বাইদেউ বাইদেউ উৰ্মিলা আপোনাক বহুদিনৰ পৰা কথা এটা সুধিম বুলি সুধিব পৰা নাই আপুনি যদি অনুমতি দিয়ে সোধা উৰ্মিলা কিনো কথা অতদিনে মনত পুহি ৰাখিছা বাইদেউ উৰ্মিলা আপোনাক যে বনৰ পৰা লংকাৰ ৰাৱণে হৰণ কৰি নিছিল সেই ৰাৱণ বাৰু দেখাত কেনেকুৱা আছিল উৰ্মিলা তুমি এটা কথা ক'বা বুলি মই সপোনতো ভবা নাছিলো সেই দুৰাচাৰে যি মোক এনে কষ্ট দিছিল মই তাক পাহৰিব নোৱাৰো উৰ্মিলা সেই ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত ভূত কিমাকৰ ৰাক্ষসবিলাকে মোক অহৰ্নিশা পহৰা দি আছিল মই তাৰ মুখলৈ ভালদৰে চোৱাই নাছিলো উৰ্মিলা বাইদেউ উৰ্মিলা মোক বেয়া নাপাব কিয় জানো আজি সেই দুষ্ট ৰাৱণক চাবলৈ মোৰ বৰ মন গৈছে আপোনাৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন নহয় উৰ্মিলা মই সেই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নহয় বাইদেউ আপোনাৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰে নহয় উৰ্মিলা মই সেই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নহয় বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক উৰ্মিলা তুমি ইমান কৰি অনুৰোধ কৰিছাই যেতিয়া মোৰ যেনেকৈ মনত আছে তেনেকৈ এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰোঁ আরে রাবণ প্রতিচ্ছবি রাবণ
যাকো দেখি উর্মিলা আরে যাকো দেখি উর্মিলা ভীতিগ্রস্ত আরে রাম হরি রাম হরি রাম হরি হরবচনে এ যাবনে আপোনাৰ কথন কৰি নিছে ইমান বিভৎসতা প্ৰতিমূৰ্তি মই তাৰ প্ৰতিচ্ছবি চাব নোৱাৰো বাইদেউ মই আহিলো বাইদেউ মই আহিলো বাইদেউ মই আহিলো উৰ্মিলা 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 হঠাৎ যে উৰ্মিলা গুচি গ'ল মই মোৰ মগজুৰ ভাৰসাম্যতা হেৰুৱাই পেলাইছো উৰ্মিলা উৰ্মিলা জানকী 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 একাহেন প্ৰতিব্ৰতা নাৰী নিদ্ৰা যায় আজি ৰাৱণৰ প্ৰতিচ্ছবি তেন্তে মই ৰাজ্যত সদানুকদিতাৰ কথা মেচা নহয় জানকী কিদৰে সহ্য কৰো এনে দৃশ্য জানকী বহুত পৰ শুলো নেকি কি পঢ়ি আছো মই ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত কোনোবাই দেখা হলে মোৰ কি হলহেঁতেন উৰ্মিলা 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 দীপ্তিমান আপোনাৰ মুখত দেখিছো যে আজি চঞ্চলতাৰ ছায়া কওক দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত আদেশ কৰক দাদা এতিয়াই দূৰ কৰো সেই অমংগল ব্যক্ত কৰা দাদা অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে দাদা 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 দাদা
অগ্নিৰ পৰীক্ষাৰ কথা কি নাজানে সিহঁতে তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ কোন হে দুৰ্মুখ দুৰ্জন আজ্ঞা দিয়া দাদা এই মুহূৰ্তৰে হিৰাস্ত কৰিম এই দুৰ্মুখ বলা ভাই যাও আমি জমর বুদ্ধিরে সন্ডাকিত করুখি সেই দুর্মুখর বলা দাদা ৰবা ভাইহঁত দাদা হিৰস্যেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখ নিশ্চয় দাদা কিন্তু পাৰিবানে হিৰস্যেদ কৰিব দাদা অযোধ্যাৰ শত শত প্ৰজাগণ দাদা শুনা ভাইহঁত কোৱা দাদা দাদা কালিবশ্যত প্ৰৱেশত গুৰুতে ৰাজ্যত সব প্রবেশ নিষ্কাৰে শুনিলো কি শুনিলা দাদা? ৰজক রচক ৰজকেও অপচক কৰিছে সীতাৰ চৰিত্ৰ তেনে শ্ৰেণীৰ মানুহৰ কথাত পতিয়ন নাযাবা দাদা আনৰ অপচক ৰচনা কৰাটো সিহঁতৰ কাম ভক্তি তথ্য শুদ্ধ সুবর্ণ কুচতি নবুলে সুবর্ণ তেতে কি করে চাই সেই অযোধ্যাবাসী দাদা রজক সেই সামান্য রজকৰ কথা আমি কাহানিও নকৰে বিশ্বাস সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক নন্দিনী তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ আৰু সেইবাবে সেই সামান্য ৰজকৰ কথা আমি কাহানিও নকৰে বিশ্বাস শুনিবানে ভাইহঁত দাদা কৰিবানে ৰামক বিশ্বাস নিশ্চয় দাদা আজি মই স্বচক্ষে দেখিলো কি দেখিলা দাদা জনক নন্দীৰ সীতাই মাতৃ জনক নন্দীৰ সীতাই সীতাই প্ৰতিচ্ছবি আঁকি ৰাক্ষস ৰাৱণৰ নেত্ৰা যায় তাৰে ওপৰত অসম্ভৱ দাদা অসম্ভৱ জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় কাজি তাৰে ওপৰত নহয় দাদা এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস অসম্ভৱ দাদা অসম্ভৱ অ দাদা অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্য দাদা অসম্ভৱ হ'ব পাৰে আনৰ ভাগ্য কিন্তু ৰামৰ ৰাজ্যত আৰু ৰামৰ ভাগ্যত ত্ৰৈলোক্যৰ যত মানে আছে অসম্ভৱ এই সকলোৱেইতো এদিন হৈছিল দাদা বৈমাতৃক কৈকেয়ীৰ কুপদৃষ্টি দাদা পঞ্চৱতী বনত স্বৰ্ণবিঘ পানীত উপঙাশীল এই সকলো অসম্ভৱেই এদিন সম্ভৱ হৈছিল কেৱল ৰঘুবংশী ৰামৰ ভাগ্য কিমান সহিম আৰু হৃদয়ৰ জুই ৰাজকুলত জন্ম লৈ লোভিলো জন্ম 14টি বছৰ অন্যায় খবৰ কৰি বধিলো মানে সেইবাবে আজি উদহি থাকে মোৰ হৃদয় সাগৰত সেতু বান্ধি ব্ৰহ্মবধ কৰিলো লংকা শুনা ভাইহঁত নাই প্ৰয়োজন মোৰ স্বৰ্ণ সিংহাসন নাই প্ৰয়োজন মোৰ দেৱী জানকী
অপযোগ সমগ্র বিস্ময়করে আলোচনা দাদা লঙ্কাপতি রাবণের হাতে বন্দির সীতা দাদা কলঙ্কিনী দুঃচরিত্র হ'ব পাৰে সেই লংকাপতি ৰাৱণৰ খাতে বন্দিনী মাতা তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা শুনা ভাই দাদা, ৰজা মই নিশ্চয় প্ৰজা সেৱা জানো ভালদৰে দাদা ৰজাই প্ৰজামণ্ডলীত অসন্তুষ্টি কৰিব সাধন দাদাই আৰু এই কি ৰাজধৰ্ম হ'ব জগতত ৰজাৰ সন্তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো অকাৰ্য দাদা ৰঘুবংশৰ কলংকন খণ্ডন কৰিবৰ বাবে বিসৰ্জিব পাৰো মই দাদাই স্বৰ্ণসিংহ দাদা বিসৰ্জিব পাৰো মই তোমালোক তিনিও অনুযোগ বিসৰ্জিব পাৰো মই দেৱী জানকী দাদা তুমি বিসৰ্জন কৰা লাগিলে তোমাৰে তিনিও ভাতৃ কিন্তু দাদা লক্ষ্মী স্বৰূপাকে জানকী মাতৃক তুমি নিদিবা বিসৰ্জন দাদা লক্ষ্মী স্বৰূপা জানকী মাতৃক তুমি নিদিবা বিসৰ্জন হয় ভৰত দাদা যোৱা তুমি দাদা এৰি থৈ অহা দেৱী জানকীক অৰণ্যৰ মাজত কোৱা ভাই দাদা পালে বাদে তুমি ৰামৰ আদেশ কোৱা ভাই পালে বাদে তুমি ৰামৰ আদেশ ভাই ভাই কিয় কৰা এনে নিষ্ঠুৰ আদেশ ভৰত পৰ্যাঘাত নিদিবা দাদা ভৰতৰ শিৰে ভৰত বিচাৰিছো ক্ষমা দাদা নোৱাৰিম পালিব এনে নিষ্ঠুৰ আদেশ ভাই হতক ন দাদা কোৱা ভাই দাদা পালে বাদে তুমি ৰামৰ আদেশ দাদা কোৱা ভাই কোৱা পালে বাদে তুমি ৰামৰ আদেশ ভাই চৰণত ধৰি মই কৈছো কাকুতি ভাই নোৱাৰো দাদা নোৱাৰো পালিব এনে মই নিষ্ঠুৰ আদেশ ইয়াৰ বাহিৰে যিমানেই নহওক কিয় নিষ্ঠুৰ আদেশ অকাতৰে অম্লান মদনেৰে পালিব দাদা তোমাৰ সেই ৰঘুকুল কাজি যাওক ৰখাতলে দাদা পদৰ মাজত কিদৰে দাদা কিদৰে জানকী মাতৃ থাকিব অকলে কোৱা দাদা বনৰ মাজত কিদৰে থাকিব মাতৃ অকলে ভাই লক্ষ্মণ দাদা তই দাদাক বুজা তোৰ কথা দাদাই শুনিব নিশ্চয় নিশ্চয়। দাদা ভাই লক্ষ্মণ যা। দাদা ৰ'ব দাদা কেইখন কাষতে থাকিব নোৱাৰে ৰবি আৰু চন্দ্ৰ দাদা কোৱা কাক লাগে তোমালোকক দাদা ৰামক নে লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা বনবাসী ৰাঘৱৰ সৈতে সাৰথী লক্ষ্মণ দাদা কোৱা ভাই
পালি বাদে তুমি রাবণ আদেশ কোৱা ভাই পালি বাদে তুমি ৰামৰ আদেশ লক্ষ্মণ কোৱা ভাই পালি বাদে তুমি ৰামৰ আদেশ ভাই ভাই প্ৰত্যুত্তৰ নিবিচাৰিবা দাদা প্ৰত্যুত্তৰ নিবিচাৰিবা তেন্তে সকলোৰে অজ্ঞাতে কালিলৈ প্ৰাতঃতে বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰোৱাৰ চলেৰে এৰি থৈ আহিবা দেৱী জানকী অৰণ্যৰ মাজত এৰি থৈ আহিবা দেৱী জানকী অৰণ্যৰ মাজত হাই লক্ষ্মণ দাদা হাই লক্ষ্মণ দাদা নাকান্দিবি অ' ভাই নাকান্দিবি জ্যেষ্ঠ হৈ ভাতৃৰ চকুলো যে নোৱাৰো জান স্থিৰ হৈ কিন্তু শলাগিছো তোৰ ভাতৃভক্তি এই জগতত তোৰ দৰে ভাতৃভক্তি অতিকে বিৰল ভাই অতিকে বিৰল নাকান্দিবা দাদা কান্দি আৰু কোনো লাভ নাই কিন্তু নুবুজিলো দাদা 14 বছৰ অনাহাৰে অনিদ্ৰাৰে থাকি মনত কাৰেঙত এৰি থৈ স্নেহৰ মিলাত যি মাতৃ তুমি হেৰুছিলা চৰণ আজি কোন হাতে দাদা কোন হাতে এৰি আহিবা বনৰ মাজত কোৱা দাদা কোন হাতে এৰি আহিবা বনৰ মাজত বজ্ৰাঘাত কৌকে লক্ষ্মণৰ হীন সেয়াই বসুমতী তুমি কেতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় তই কেতিয়াও জ্বলি কোঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা হৰণ কৰিছিল দেৱী জানকীক অৰণ্যৰ পৰা সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু কাজী কিয় ৰাজ্যধন পৰিখৰি ত্যাগ কৰি স্নেহৰ বিলাক বৈ ৰাজ কাৰে তোমাৰ বাবেই দাদা তোমাৰ বাবেই শৰীৰত মেৰিয়াই লৈছিলো মই বাকলি বখৰ কিন্তু কাজী কিয়
দিলা তুমি বুকেৰে নিষ্ঠুৰাৰে এয়াই দেখি প্ৰতিদান লক্ষ্মণক তোমাৰ মনৰ মাজত সুধিব যেতিয়া দেৱী জানকীয়ে মোক স্নেহৰ লক্ষ্মণ হিংসা জন্তুৰে পৰিপূৰ্ণকে অৰণ্যৰ মাজত মই ক'ত থাকিম মই কলৈ যাম লক্ষ্মণ মই কি কৰিম লক্ষ্মণ মই কি কৰিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে দাদাই মই আৰু বিচলিত হলে নহব শ্ৰেষ্ঠ দাদা পিতৃতুল্য মোৰ তেওঁৰ আদেশ মই পালিবই লাগিব গতিকে যাবই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি আহোঁতে বিচাৰকীক মই অৰণ্যৰ মাজত দাদাই যাওঁ মই ত্যাগ কৰি মোৰ হৃদয়ৰ সকলো মমতা এৰি আহোঁ দেৱী জানকীক মই অৰণ্যৰ মাজত যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি আহোঁ দেৱী জানকীক মই অৰণ্যৰ মাজত প্ৰকৃতিৰে মনোমোহা নামখিনি দৃশ্য চাই আজি মোৰ মন অতিকৈ ব্যাকুল কোকিলৰ কণ্ঠস্বৰে আজি মোৰ মন প্ৰাণ হৰি নিব খুজিছে আৰু বনৰীয়া ফুলবিলাকে হালি চালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ হে ভগৱান তোমাৰ কি অপূৰ্ব সৃষ্টি প্ৰভু জননী স্বৰূপাকে জানকী মাতৃক কোনোদিন কোৱা নাই মিছা কথা মই কৰা নাই কাষাৰীও মই মিছা অভিনয় কিন্তু কাজী হে ভগৱান আজি কিদৰে প্ৰকাশ কৰোঁ মই কেনে নিদাৰুণ সত্য দেৱী জানকী দেৱী জানকী কোন ও লক্ষ্মণ ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ
কৰিবা দেৱী। উঠা লক্ষ্মণ, চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজ উপবন। নালাগেনে মনত ইয়াত আনন্দ বিচৰণ কৰি? সঁচাকৈ দেৱী, সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজ উপবন। কিন্তু দেৱী, তাতোতকৈও সুন্দৰ মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ, হঠাৎ যে কলা তুমি বাল্মীকিৰ পূৰ্ণ তপোবনৰ কথা, নুবুজিলো লক্ষ্মণ। দেৱী, দাদাই আদেশ কৰিছে। দেৱী, তোমাক মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ ক্ষেত্ৰত। কি কলা লক্ষ্মণ? দাদাই আদেশ কৰিছে বাল্মীকিৰ পূৰ্ণ তপোবন দৰ্শনৰ হেতু? জানা লক্ষ্মণ, আজি মোৰ বাও চকু লৰিছিল সঘনে। ভাবিছিলো কিবা এয়া অমংগলৰ চিন, কিন্তু লক্ষ্মণ এতিয়াহে আশ্বস্ত হলো। ভবাই নাছিলো মোৰ জীৱনলৈ যে এনে অনাকাংক্ষিত দিন আহিব এদিন। তেন্তে ব'লা দেৱী, এবে বিলম্ব নকৰি যাওক আমি মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। ব'লা লক্ষ্মণ। লিয়া যায় জন বাল্মীকির তপোবনে চলি যায় মহানন্দে। বাল্মীকির তপোবনে চলি যায় মহানন্দে। রাম রয়া দেখ